Hello friends, মই শ্ৰী ৰোহিত দে welcome back my YouTube channel Cricket Super Fans. বন্ধু ইণ্ডিয়া ভিছেছ অষ্ট্ৰেলিয়াৰ মাজত হৈ যোৱা অন্তিমখন মেচ অৰ্থাৎ সেকেন্ড T20 মেচৰ আপোনালোকক হাইলাইটস দেখুৱাম আৰু আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাওক স্কিপ নকৰি দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো লেটস গো আপোনালোকক ইণ্ডিয়া টিমৰ স্কোৰ কাৰ্ড দেখুৱাম আপোনালোকে চাওক ভিডিঅটো কেএল ৰাহুলে 26 বলত 47 ৰান মাৰি 4টা 6 আৰু 3টা শিখৰ ধৱনে 24 বলত 14 ৰান মাৰি এটা 4 মাৰি আউট হৈ যায় কেপ্টেইন বিৰাট কোহলিয়ে 38 বলত 72 ৰান কৰি 6টা 6 মাৰি 2টা 4 মাৰি আউট হৈ যায় ঋষভ পন্তে 6 বলত 1 ৰান কৰি আউট হৈ যায় উইকেট কিপাৰ MS ধোনীয়ে 23 বলত 40 ৰান কৰি 3টা 6 আৰু 3টা 4 মাৰি আউট হৈ যায় দিনেশ কাৰ্তিকে 3 বলত 8 ৰান কৰি 2টা 4 মাৰি নট আউট হিচাপে খেলি আছে বলাৰসকলৰ ভিতৰত বিজয় শংকৰ 2টা উইকেট লৈ 38 ৰান দি 4 অভাৰত জসপ্ৰীত বুমৰাহ 4 অভাৰত 30 ৰান দি এটা উইকেট নলয় সিদ্ধাৰ্থ কলে 3.4 অভাৰ পেলাই 45 ৰান দিয়ে আৰু এটা উইকেট ল'বলৈ সক্ষম হয় অলৰাউণ্ডাৰ কুণাল পাণ্ডিয়াই 4 অভাৰত 33 ৰান দি এটা উইকেট নলয় ইউজবেন্দ্ৰ চাহলে 4 অভাৰত 47 ৰান দি এটা উইকেট নলয় এতিয়া আপোনালোকক কম অষ্ট্ৰেলিয়াৰ স্কোৰবোৰ্ড আপোনালোকে চাওক অষ্ট্ৰেলিয়াৰ স্কোৰবোৰ্ড DRC শৰ্টে 28 বলত 40 ৰান কৰি 6টা 4 মাৰি আউট হৈ মাৰ্কাছ ষ্টনিছে 11টা বলত 7 ৰান কৰি এটা 4 মাৰি আউট হৈ যায় কেপ্টেইন এৰন ফিঞ্চে 7 বলত 8 ৰান কৰি এটা 4 মাৰি আউট হৈ যায় গ্লেন মেক্সৱেলে 55 বলত 113 ৰান কৰি 9টা 6 মাৰি 7টা 4 মাৰি মেচটো আগুৱাই লৈ উইকেট কিপাৰ হেন্স কম্বে 18টা বলত 20 ৰান কৰি এটা 4 মাৰি নট আউট খেল বলাৰসকলৰ ব্ৰেণ্ডফে 3 অভাৰ কৰি 17 ৰান দি এটা উইকেট লয় জেছ ৰিচাৰ্ডছনে 4 অভাৰ কৰি 45 ৰান দি এটা উইকেট নলয় কাল্টাৰ নাইলে 3 অভাৰ কৰি 33 ৰান দি এটা উইকেট লয় পেট কেমিন্সে 3 অভাৰ কৰি 40 ৰান দি এটা উইকেট লয় জাম্পাই 4 অভাৰ কৰি 23 ৰান দি এটা উইকেট লয় DRC শৰ্টে 3 অভাৰ কৰি 29 ৰান দি এটা উইকেট ল'বলৈ সক্ষম হয় ইণ্ডিয়াই নিৰ্ধাৰিত 20 অভাৰত 190 ৰান কৰে 4 উইকেট বিনিময়ত অষ্ট্ৰেলিয়াই 190 ৰান 20 অভাৰত অষ্ট্ৰেলিয়াই 4 উইকেটত এই মেচটো জিকিবলৈ সক্ষম হয় আৰু সিৰিজ জিকিবলৈ সক্ষম আৰু এই মেচটোত মেন অফ দ্য মেচ মেন অফ দ্য সিৰিজ গ্লেন মেক্সৱেলক দিয়া হৈছে বন্ধুসকল ভিডিঅ'টো যদি ভাল পাইছা তেনেহ'লে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো দবাই দিবা বন্ধুসকল আপোনালোকৰ যদি বহুমূলীয়া ক'বলৈ আছে তেনেহ'লে কমেণ্টত জনাই দিব এতিয়ালৈ ইমানেই বন্ধুসকল জয় আই অসম জয় হিন্দ বাই বাই